নমস্কাৰ আপোনালোকক পুনৰবাৰ এছামিজ পাকঘৰলৈ স্বাগতম মই এটি নতুন ৰেচিপি লৈ আহিছোঁ এগৰ হয় আপোনালোকে যদি এনেকৈ বনাই খাই জুতি ল'ব বিচাৰে তেনেহলে মোৰ ভিডিওটো চাই থাকিব আৰু আপোনালোকক এতিয়া দেখুৱাই আছোঁ মই কেনেকৈ বনাম মই আদা নহৰু জলকীয়া আৰু বিলাহীখিনি মিক্সিত পিছি লম এতিয়া কণীকেইটা বইল হ'বলৈ দিম এতিয়া উলাই ল'ব ইয়াতে মই দিয়া শুকান জলকীয়া দুটা আৰু পিয়াজখিনি দি দিম এইখিনি ভালকৈ ভাজি ল'ব এতিয়া ইয়াত মই সোৱাদ অনুসৰি নিমখ দিম ইয়াতে ৰেড চিলি পাউডাৰ অলপ দি দিম এতিয়া ইয়াতে হালধি দি দিম এতিয়া মই ইয়াতে পানী দি দিম
এতিয়া ইয়াতে কণীখিনি দি দিম।